পুৱা 6 বাজিছে আছো মৰিগাঁও জিলাৰ ভুৰবন্ধা গাঁৱত এখন গৰু পাম মই 1990 চনৰ পৰা গোপালনৰ লগত জড়িত এতিয়া মই ডেইলি আগবেলা আৰু ভাটিবেলা মিলি 110 লিটাৰ গাখীৰ বিক্ৰী কৰি আছো ভালে আছে নমস্কাৰ ভালে আছো আজি আমাৰ সৈতে আছে হিৰেন শৰ্মা ডাঙৰীয়া আপুনি কিমান চনৰ পৰা গোপালনৰ লগত জড়িত মই 1990 চনৰ পৰা গোপালনৰ লগত জড়িত হয় সেইখিনি সময়ত মই বিএ পাছ কৰি থাকোঁতেই মানে অলপ বেকাৰ হৈ আছিলোঁ তেনেকুৱাতে আমাৰ জিলা পশু বিভাগৰ জৰিয়তে গম পালোঁ যে ৰাণীত এটা গোপালনৰ প্ৰশিক্ষণ হ'ব এই প্ৰশিক্ষণত মই অংশগ্ৰহণ কৰি 6 মাহ মই গোপালনৰ প্ৰশিক্ষণ ল'লোগৈ ৰাণীত প্ৰশিক্ষণ লৈ অহাৰ পিছত আমাৰ ইয়াতে ডক্টৰ নীলোৎপল কাকতি তেখেতে যথেষ্ট সহায় কৰিলে আৰু তেতিয়াই মই 50,000 টকা ভুৰবন্ধা ইউনাইটেড বেংক অফ ইণ্ডিয়াত মোৰ মানে চাৰ্টিফিকেট জমা দি 50,000 টকাৰ এটা ঋণ লৈছিলোঁ নাবাৰ্ডৰ অৰ্থ সাহায্যত আৰু সেই ঋণটো লৈয়ে 1990 চনৰ পৰা মই গোপালন কৰি আছোঁ আৰু বৰ্তমানলৈকে মই কৰিয়ে আছোঁ প্ৰথম যেতিয়া আপুনি আৰম্ভ কৰিছিলে গৰু কিমান আছিলে প্ৰথম মই 2জনী গৰু আৰম্ভ কৰিছিলোঁ তাৰপিছত 2004 চনলৈকে মোৰ 65 জনী হৈছিলগৈ 65 মোৰ 3টা গোহালি আছিল 2004ত এটা প্ৰকাণ্ড বাৰিষা পানী আহিলে আমাৰ মৰিগাঁও জিলাখনত মোৰ গোহালি ইয়াতো পানী সোমাই গ'ল আৰু তেতিয়া মোৰ যথেষ্ট গৰু পশুধন অনিষ্টও হৈছে তাৰপিছত লাহে লাহে মই মানে গাইবিলাক কমাই পুহিবলৈ আৰম্ভ কৰিলোঁ এতিয়া বৰ্তমান 30 জনীমান আছে পোৱালি ছোৱালী সহ 35টামান হ'ব মূল্যটো মানে আমাৰ চেণ্টাৰত যিটো পূৰবী গাখীৰ লৈ যায় চেণ্টাৰত দিয়াটো অলপ দাম কম পাওঁ কিন্তু এনে মোৰ মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা এটা আউটলেট দিছে সেই আউটলেটত মই 65 টকা লিটাৰত গাখীৰ বিক্ৰী কৰোঁ আপুনি কৈছে 65 টকাকৈ আপুনি 110 লিটাৰমান গাখীৰ বিক্ৰী কৰিব পাৰে আমি যদি গড় হিচাপেও ধৰোঁ তেনেহ'লে 60 টকাকৈতো আপুনি পাবই হয় তাৰমানে 6,000 টকা প্ৰতিদিনে আপোনাৰ গাখীৰৰ পৰা উৎপাদন হৈ আছে এতিয়া খোৱা বোৱাৰ খৰচটোতো আছে খৰচটো তাৰমানে আপোনাৰ 1/3 যায় মানে 6,000 টকাৰ পৰা ধৰক আপোনাৰ মোৰ 1500 মান টকা এটা ডেইলি ছেভ হয় আপোনাৰ প্ৰতিদিনে উপাৰ্জন 1500 পৰা 2000 মান হ'ব আৰু ইয়াত খৰচৰ যদি আমি জানিব বিচাৰোঁ ক'ত খৰচ হয় তেনেহ'লে বিশেষকৈ দানা পানীটোত খৰচ হয় দানাটোত খৰচ হয় মই পানী যিহেতু কাৰেণ্টৰ ছিষ্টেমত কৰোঁ পানী মটৰ লগাওঁ কাৰেণ্টৰ বিল এটা আহে তাৰপিছত গৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰ কথা এটা আহে তাৰপিছতে নিউট্ৰিয়েণ্টবিলাক আহে যেনে ধৰি লওক আপোনাৰ আমি তেল শক্তি খুৱাওঁ মানে চিকিৎসাটো খৰচ হয় কামলা আছে মই 3জন মানুহ ৰাখিছোঁ 3জনক দৰমহা দিব লাগে তাৰপিছত কেতিয়াবা মই নিজে ঘাঁহ খেতি কৰিয়ে লৈছোঁ মোৰ মাকৈ খেতিও আছে মাকৈ ঘাঁহ খুৱাওঁ আৰু তাৰপৰা গিনি আছে গিনি খুৱাওঁ আৰু খেৰটো কিনো কেতিয়াবা নিজৰ মাটিখিনি বাহিৰেও খেৰ কিনো তেনেকৈ খৰচ হয় মানে 2000 পৰা 2200 টকা 1500 টকা এনেকৈ মোৰ ডেইলি ছেভ এটা হয় তাৰমানে আমি যদি মাহেকৰ হিচাপত ধৰোঁ তেনেহ'লে আপোনাৰ এই ফাৰ্মখনৰ পৰাই 40-50,000 টকা আপুনি মাহে পাওঁ তাৰ বাহিৰে পোৱালিকেইটা পাওঁ মই পোৱালিখিনিত লাভ সেইটো অতিৰিক্ত উপাৰ্জন হয় বছৰত মই ধৰি লওক আপোনাৰ 2-2.5 লাখ 3 লাখ টকাৰ পোৱালি বিক্ৰী কৰিব পাৰোঁ সেইটোৱে আপুনি যদি আকৌ ইচ্ছাও কৰে ভাল জাতৰ হ'লে ৰাখি দিব পাৰোঁ এতিয়া মোৰ ইয়াত গোহালিত যিমানখিনি গৰু আছে গোটেইখিনি গৰু গাখীৰ দিয়া গৰু আৰু ইয়াত যিমান গৰু আছে চব মোৰ হাতৰ গৰু মই বাহিৰৰ পৰা কিনা গৰু নাই এইটো গিৰ পোৱালি এইটো প্ৰথম এতিয়া তাইক বেজি দিয়া হৈছে তাই মানে 2 মাহ মানৰ গাভিনী পৰিছে আৰু ক'ৰ পৰা আনিছিলে এইটো মোৰ নিজৰ ইয়াতে জন্ম হোৱা মাকজনীক মই বিক্ৰী কৰি দিলোঁ এই মাকজনী আছিলে HF ইয়াৰ গাখীৰ কেনেকুৱা মাকৰ গাখীৰ আছিলে আপোনাৰ 22 লিটাৰ প্ৰতিদিনে খাদ্যৰ নামত মানে বেছিকৈ খাব চাগে খাদ্যৰ নামত আমাৰ এটা নিয়ম আছে তাৰমানে ধৰক আমি সিহঁতৰ বডি মেইনটেইনৰ কাৰণে
প্ৰতিদিনে 1.5 কেজি দানা দিওঁৱেই। উম, তাৰ উপৰিও ধৰক আপোনাৰ এই কি কয় গাখীৰৰ ওপৰত বেছ কৰি পেলাই প্ৰতিজনী গৰুক গাখীৰ প্ৰতি লিটাৰ গাখীৰত আমি আধা কেজিকৈ দানা দিওঁ 500 গ্ৰাম। আপোনাৰ ইয়াত এতিয়া কেইটা জাতৰ গৰু আছে? এতিয়া মই এইটো গিৰ আছে, উম, তাৰপিছত এইজনী আপোনাৰ HF আছে, উম, তাৰপিছত এইজনী আপোনাৰ ৰেড সিন্ধি ক্ৰছ আছে, সিন্ধি। তাইও আপোনাৰ গাখীৰ বহুত আছে। উম, তাই গাখীৰ এতিয়া 22 লিটাৰমান আছে। আটাইতকৈ বেছি কোনটো জাতৰ গাই গৰুৱে গাখীৰ দিছে আপোনাৰ অভিজ্ঞতাৰ পৰা? আটাইতকৈ বেছি আপোনাৰ আমাৰ হেৰিয়ে দিয়ে, HF দিয়ে। এইজনী HF দিয়ে। কিমান হৈ আছে আপোনাৰ বৰ্তমান HF? এই মানে 20ৰ ওপৰত থাকেই ইহঁতৰ। 20ৰ ওপৰত থাকেই। এইজনী এতিয়া ধৰি লওক মই নতুন পোৱালি জগিছেতো, এইজনী মই এতিয়া খীৰাইছোঁ, এইজনী এতিয়া 22 লিটাৰ খীৰাইছোঁ। 22 লিটাৰ? 22 লিটাৰ। বেমাৰ কোনটো জাতৰ গৰুৰ বেমাৰ বেছি? সাধাৰণতে কিছুমানে কয় যে গৰুৰ বেমাৰ আছে। মানে বেমাৰ মই 90 চনৰ পৰা গৰু পুহি গম পাইছোঁ যে নিউট্ৰিয়েণ্ট ডিফিচিয়েঞ্চি হ'লে বেমাৰটো আহে। আৰু ভেকচিনেশ্যনটো যদি ঠিকমতে কৰি থাকে বা তাৰ যদি খোৱা বোৱাটো ঠিককৈ ৰাখে, এতিয়া আমাক গোহালি পৰিষ্কাৰ কৰা হোৱা নাই, এই ৰাতিপুৱা আমি 6 বজাতে আহিছোঁ আৰু ভিডিঅ' বনাবলৈ। কিন্তু এতিয়া অলপ পিছত আৰু এঘণ্টা পিছত আমাক গোহালি চাফা হ'ব, চব গৰু গা ধোৱা হ'ব। মানে পৰিষ্কাৰ পৰিচ্ছন্নতাটোৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু সিহঁতক ঠাণ্ডা দিনত আমি গৰম পানী খুৱাওঁ, আৰু গৰম দিন হ'লে সিহঁতক আমি ঠাণ্ডা পানীটো খুৱাওঁ। পানীটো মানে ঠাণ্ডা দিনত গৰম পানীটো এইটো কাৰণে খুৱাওঁ, গৰম পানী খোৱালে সিহঁতৰ বডিৰ যিটো টেম্পাৰেচাৰ, সেই টেম্পাৰেচাৰটোৰ লগত মিলি থাকে, নিয়ন্ত্ৰণত থাকে। সেইটোৱেই মেইন বস্তু। তাৰপিছত সিহঁতক নিউট্ৰিয়েণ্টটো দিয়া থাকে। দানাৰ লগত আমি কেলছিয়াম এক্সট্ৰাকৈ দিওঁ, তাৰপিছত মিনাৰেল দিওঁ। তাৰ বাহিৰেও বিভিন্ন ভিটামিন আজিকালি বজাৰত কিনিবলৈ পাই যায়, সেইবিলাক আনি পেলাই সিহঁতক খুৱাই থাকোঁ। দৈ গাখীৰটো 120 টকাকৈ বিক্ৰী কৰোঁ, পনীৰ মই 500 টকা বিক্ৰী কৰোঁ, ক্ৰীম 700-800 টকা বিক্ৰী কৰোঁ। মই এতিয়া যিটো দেখিছোঁ যে ক্ষুদ্ৰ প্ৰথমতে আৰম্ভ কৰা যিসকলে ফাৰ্ম কৰিব, তেখেতসকলে প্ৰথমতেই ডাঙৰ গৰু এজনী আনিব নালাগে, অভিজ্ঞতাটো অলপ ল'ব লাগে। ইয়াত এটা অভিজ্ঞতাৰ বিশেষ প্ৰয়োজন। মই নিজে দেখিছোঁ মোৰ পৰা গৰু কিনি নিয়া ফাৰ্মাৰেও কিন্তু গৰুজনী নষ্ট কৰিছে। বিশেষকৈ জগাৰ সময়ত মেষ্টাইটিছ বোলা এটা বেমাৰ আছে, সেই বেমাৰটো লাগিলে গৰুজনী ধ্বংস হৈ যায়। কেনেকৈ বচাব পাৰিব? বচাব পাৰিব মানে এইটো অধিক খীৰাব লাগিব। তাই বাঁহক মানে যিটো উদাৰ আছে, উদাৰখনৰ পৰা ফেঁহু গাখীৰটো এই 5-6 দিন যাতে জমা হ'ব নোৱাৰে তাৰ ব্যৱস্থা ৰাখিবই লাগিব। তেওঁ যেতিয়াই মন যায় তেতিয়াই ধৰি লওক বাঁহাখন খালী কৰিব লাগিব, 3 বা 4 বাৰ দিনটোত খীৰাব লাগিব। কতই হাতৰ বিষ ধৰে, কিবা ধৰে, গতিকে তাৰ কাৰণে তেওঁলোকে মানে বাদ দিয়ে, দিয়াৰ পিছতে বেমাৰটো লাগি যায়। গতিকে এইখিনিত খুব সাৱধান হ'ব লাগিব। আৰু মোৰ মতেদি প্ৰথম আৰম্ভ কৰিলে তেওঁ 1 বছৰ বা 2 বছৰ মানে কৰ্চ জাৰ্চি, যিটো আমাৰ জাৰ্চিটো আমাৰ ভাল অসমৰ কাৰণে, আৰু এইটো মানে কম খৰচতেও জাৰ্চি গৰুটো পুহিব পাৰি। কিন্তু যিবিলাক HF গৰু, ইহঁতক দানা বেছি লাগে, খানা বেছি লাগে, আৰু সিহঁতক খানা ডিফিচিয়েঞ্চিটো আহিলেই, নিউট্ৰিয়েণ্ট ডিফিচিয়েঞ্চি আহিলেই কিন্তু সিহঁত পৰি গ'লে কিন্তু ফাৰ্মখন নষ্ট হৈ যাব। গতিকে মেইন বস্তুটো হৈছে আমাৰ জাৰ্চি গৰু পোহাটোৱে বেছি ভাল। আৰু ক্ৰছ জাৰ্চি প্ৰথমতে আৰম্ভ কৰি 1-2 বছৰ 3 বছৰ যেতিয়া অভিজ্ঞতাটো আহি যাব, তেতিয়া লাহে লাহে মানে কমাৰ্চিয়েলত ডাঙৰ গৰু, যেনেকৈ আপোনাৰ 20 লিটাৰ 22 লিটাৰ দিয়া গৰু আনিলে লাভ হ'ব বুলি মই ভাবোঁ। মোৰ 3টা ল'ৰা ছোৱালী মই প্ৰাইভেট স্কুলত পঢ়াই এতিয়া 3টাকো মই চাকৰি দিয়ালোঁ। তাৰ বাহিৰেও মই মাটি বাৰী অলপ কিনিলোঁ, গাড়ী কিনিলোঁ, ট্ৰেক্টৰ কিনিলোঁ, বা ঘৰ দুৱাৰ বনালোঁ, এই চব গাখীৰৰ টকাই। মই প্ৰথমতে ৰাতিপুৱা খোৱাৰ পৰা উঠি আহি গৰু নিৰীক্ষণ কৰোঁ, চাওঁ গৰুবিলাক ঠিকে আছেনে নাই, ৰংমনে আছেনে নাই, ফুৰ্তি ফাটাত আছেনে নাই। যদি নাই তেতিয়া আমি গম পাওঁ কিবা এটা সমস্যা। আৰু তাৰপিছতে আমি নজেলটো চাওঁ, মুখৰ এইটো হেৰিটোত কোলা অংশটোত বোলে ঘামিছেনে নাই। যদি ঘামা ওলাইছে তেতিয়াহ'লে ঠিকে আছে, আৰু যদি ওলোৱা নাই তেতিয়াহ'লে নিশ্চয় কিবা নহয় কিবা এটা তাই ইনফেকশ্যন আছে। এইটো হৈছে গিনি ঘাঁহ। এই গিনি ঘাঁহ মানে প্ৰটিন পাৰ্চেণ্টটো আছে, এইটো হাইব্ৰিড গিনি। সাধাৰণতে আমাৰ গৰুৰ যিবিলাক ঘাঁহ, আমাৰ লোকেল ঘাঁহতকৈ এই ঘাঁহটোত তাৰমানে প্ৰটিন পাৰ্চেণ্টটো আছে, আৰু ইহঁতক প্ৰটিনটো লাগিবই। প্ৰটিনটো নহ'লে মানে কমি থাকিব। তাৰমানে কেলছিয়ামটো আৰু প্ৰটিনটো, গাখীৰটো কেলছিয়ামৰ পৰা আহে। গৰুজনী যদি কেলছিয়াম কমি যায় তেতিয়াহ'লে
মানে দুৰ্বল হ'ব আৰু গাখীৰ কমি যাবগৈ। আৰু ইয়াতে আৰু এটা কথা আছে, মোৰ গোহালিত এজনী গৰু কিন্তু ঢুকাইছিল, এইটো মিল্ক ফেভাৰ বুলি কয়। কেনেকুৱা বেমাৰ এইটো? এইটো মানে গৰুজনী প্ৰায় 18 লিটাৰ গাখীৰ দিছিলে। যেতিয়া গাখীৰটো অভাৰকৈ খীৰাই দিলোঁ, 18 লিটাৰকৈ গাখীৰ ওলাইছিল, তেতিয়া গাখীৰৰ জ্বৰ মানে মিল্ক ফেভাৰ, মানে তাইৰ গাত কেলছিয়ামটো কমি গ'লগৈ। তেতিয়া মই অভিজ্ঞতা খুব কম আছিল, বহুত দিনৰ আগৰ কাহিনী। মিল্ক ফেভাৰটো হ'লে মেইন বেমাৰটো হৈছে কেলছিয়াম ডিফিচিয়েঞ্চি। তাক কেলছিয়ামটো নাইকিয়া হৈ গ'লে গৰুজনী দুৰ্বল হৈ যায়, আৰু 24 ঘণ্টাৰ ভিতৰত যদি তাই ছাপোৰ্ট কেলছিয়াম নাপায় তেতিয়াহ'লে ঢুকাই যায়। আৰু তাৰপিছৰ পৰা কিন্তু মই এতিয়ালৈ কেলছিয়াম ডিফিচিয়েঞ্চি হ'বলৈ দিয়া নাই। এজনী গৰুক 40 কেজি ঘাঁহ লাগে প্ৰতিদিনে, কাৰণ গৰুৰ 4টা পাকস্থলী আছে আৰু মানুহৰ এটা। গৰু 4টা পাকস্থলী 4ভাৱে কাম কৰে। গতিকে 2 কেজি বা 5 কেজি বা 10 কেজি দানা খোৱালে তাৰ কোনোবা এটা চুকতে ৰৈ থাকিব, বাকী ফাংচনিংটো নহ'ব। গতিকে সেইকাৰণে আমি অতিৰিক্তভাৱে খেৰ দিওঁ। খেৰটো আমি পেট ভৰিবলৈহে দিওঁ, তাত একো নাই, খেৰত একো নাই। খেৰটো খালি গৰুটো এই মেচিন 4টা চলি থাকিব, পাকস্থলী 4টা চলি থাকিব, একো নাপায়। আৰু চাপৰটো আমি ৰেগুলাৰ খুৱাওঁ। চাপৰটোৱে গৰুজনীৰ স্বাস্থ্যটোত সহায় কৰে, গাখীৰত সহায় নকৰে। দানাই কিন্তু গাখীৰত সহায় কৰে। আপুনি এতিয়া দানাৰ কাৰণে আপুনি দেখিছোঁ ইয়াতে ঘাঁহ আছে। মই এইখিনি গোটেইখিনি ঘাঁহ আকৌ এতিয়া পেলাম। ইতিমধ্যে এইটো আছিলে, আপুনি দেখিবই, এইকেইডাল আছেগৈ। এইকেইডাল আজি কাটিলে শেষ হ'ব। কাইলৈ মই আকৌ ইয়াতে মানে মাকৈ পেলাই দিম। আৰু সিফালে মোৰ তাতো আছে মাকৈখিনি বিশেষকৈ আপুনি গৰুক খুৱাবৰ কাৰণে মাকৈ কৰিছে। এইটো আপুনি মাকৈ বিক্ৰী নকৰোঁ, কেৱল গৰুৰ কাৰণে। আৰু মাকৈটো ভাল নহয় জানো? মাকৈ ঘাঁহটোত মানে চবতছে হায়েষ্ট তাৰমানে প্ৰটিন পায়। মানে মোৰ মেইন ইনকম হ'ল গাইকেইজনী থাকিলে মোৰ ইনকম আহি যিমান খুৱাব পাৰিব তিমানে গাখীৰ উৎপাদন হয়। গাখীৰ উৎপাদন হ'লে আপোনাৰ সেই বেংক বেলেঞ্চটো নিয়ন্ত্ৰণত থাকিব, তেতিয়াহ'লে জীৱনৰ বাকী সমস্যাবোৰ সমাধান হ'ব। আপোনাৰ পৰা বহুতে উৎসাহো পাইছে। আৰু মই কেইবাখন ফাৰ্মো বনাইছোঁ, কেইবাজন গোপালকক মই ডাঙৰ ফাৰ্ম বনাই দিছোঁ। তেনেকৈ আমাৰ সঞ্জীৱ বুলি এজন আছে মানিপুৰৰ, তেওঁ এতিয়া 80-90 লিটাৰ গাখীৰ বিক্ৰী কৰি আছে। তাৰ বাহিৰে বৰঙাবাৰী কেইজনমান আছে, হাবি বৰঙাবাৰী, মোৰ পৰাই গৰু লৈ গৈছে, মই তত্ত্বাৱধানো কৰিছোঁ। তেওঁলোকক মই আগুৱাই যোৱাটোৱে বিচাৰোঁ। মানে আপুনি কেৱল ইয়াতে নিজে কৰি থকাই নহয়, আপুনি 3-4জনক সংস্থাপনো দিছে, পৰোক্ষ প্ৰত্যক্ষভাৱে আৰু বেছিয়ে জড়িত হ'ব। তাৰ লগতে আপুনি আপোনাৰ অভিজ্ঞতাখিনি আন 2-এজনক দি তেওঁলোককো আগুৱাই যোৱাত মই সহায় কৰিছোঁ। নিজেও মানে সফল হৈ আছে আৰু 2জনকো সফল হোৱাত সহায় কৰিছে। সাধাৰণতে কি হয়, 60-65 বছৰত এজন ব্যক্তিয়ে যদি চাকৰি কৰি থাকে তেওঁ অৱসৰ লয়। আপোনাৰ এতিয়া 61 বছৰ। মই মাছ পৰিলে 62ত সোমাব। কি ভাবিছে ভৱিষ্যতৰ পৰিকল্পনা? ভৱিষ্যত পৰিকল্পনা মানে মোৰ এতিয়া মই কম্প'জিট ফাৰ্ম এখন বনাম। মোৰ ল'ৰাটোক মই সংস্থাপন কৰিব লাগিব। আপোনাৰ ল'ৰাজন আপোনাৰ লগত মানে দ্বিতীয় প্ৰজন্মৰ গোপালক হিচাপে কাম কৰিবলৈ আগবাঢ়ি আহিছে। তাক মানে এইটোৱে কৈছোঁ, তাক অলপ মানে মই এতিয়া ফাৰ্মখন চেঞ্জ কৰিম। মই এতিয়া এইবিলাক ঘৰ চৰ ভাঙি দি তাক সম্পূৰ্ণ বিজ্ঞান ভিত্তিত একদম নতুনভাৱে তাক মানে দিয়াৰ এটা চিন্তা চৰ্চা কৰি আছোঁ। আৰু সেইকাৰণে তাক প্ৰশিক্ষণ দিয়াও আনিছোঁ মই, আৰু সি জানিছেও। এতিয়া মানে ভুৰবন্ধা PHCতে সি কামো কৰি আছে। আমাৰ যিখন ভেটেনেৰী হস্পিটেল আছে তাতে শিকিও আছে, অভিজ্ঞতাটো লৈ আছে। সি গৰু বেজি চেজি দিয়া পায়। এতিয়া বেমাৰ আজাৰ হ'লে মই কোনো ডক্তৰক মাতিব নালাগে, সিয়ে চব গোটেইখিনি কাম কৰে। মানে মই যিখিনি নাজানিছিলোঁ, মানে ডক্তৰী কাম মই যিখিনি নাজানিছিলোঁ, এইখিনিতে মই ল'ৰাক শিকাই লৈছোঁ। কিতাপৰ জ্ঞানখিনি তেওঁ পাইছে আৰু ব্যৱহাৰিক জ্ঞানখিনি আপোনাৰ পৰা পাব। আৰু তেতিয়াহ'লে সেই দ্বিতীয় প্ৰজন্মৰ যিখন ফাৰ্ম হ'ব, এতিয়া দেখিছে যথেষ্ট মাটি আছে য'ত ঘাঁহ কৰি আছে, আৰু এইখিনি যেতিয়া আপুনি ভাঙিব নতুন পৰিকল্পনাৰ সৈতে আমি হয়তো দেখা পাব নিশ্চয়। অলপ আৰু 1-1.5 বছৰ পিছতে পাব, অলপ ডাঙৰ পৰ্যায়ত য'ত হয়তো আপোনাৰ গাখীৰ উৎপাদন হৈ আছে, লগতে তেতিয়া মই মেচিন ব্যৱহাৰ কৰিম। মূল্য সংযোজন হৈ মৰিগাঁৱত এটা ভাল গাখীৰৰ মানে প্ৰডাক্টৰ ব্ৰেণ্ড এটা হ'ব, আমি আশাবাদী। আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আজি আপোনাৰ পৰা বহু কথা জানিলোঁ, আৰু যিসকল কৃষক বন্ধুৱে আমাৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকেও উৎসাহিত হ'ব। আৰু যদি কিবা জানিব বিচাৰে আপোনাৰ ফোন নাম্বাৰটো মই তলতে দি দিম, আৰু তেওঁলোকে কিবা জানিব বিচাৰিলে বা আপোনাৰ পৰা পৰামৰ্শ ল'ব বিচাৰিলে আপোনাৰ পৰা নিশ্চয় সহায় পাম বুলি আশা ৰাখিলোঁ। হ'ব, ধন্যবাদ, নমস্কাৰ।